थांनाय माखासे साननिफ्राय बिटिआर ओनसोलनि नायल' जाल' गंसेल' मुलुगसोलोंसालि बड'लेण्ड मुलुगसोलोंसालियाव गुलाय गुजाय थासारि लाबोनाय आरो जाख्ल'नायाव लोब्बा थानायनि दायाव सिएम भिजिलेन्सजों हमजानानै बेलाव थानानै फिन मुलुगसोलोंसालिनि भाइस चेन्सेलर लाइस्राम लादु सिंहआ खामानि मावफिननायखौ लानानै गोख्रों बेरेखा खालामना दुलाराय बर' फरायसा आफादा गोख्रों सोमावसारबोदों आरो बिथांखौ थाबैनो मुलुगसोलोंसालिनिफ्राय होखारनायनि दाबि खालामबोदों। नाथाय दासिमबो चेन्सेलर एबा हादरसा बेंगिरिया बे बिथिङाव भाइस चेन्सेलर लाइस्राम लादु सिंहनि हेंथायै राहा लायैयाव एबसुआ खुद्रिनाय फोरमायबोदों। बेबादिनो दिनैबो बड'लेण्ड मुलुगसोलोंसालिनि लांगोनायाव एबसुआ आफादगिरि दिपेन बर'नि दैदेननायाव जाख्ल'नायाव लोब्बा थानाय आरो मुलुगसोलोंसालियाव गुबुंले थासारि लाबोनानै लादु सिंहआ फरायसाफोरनि इयुनजों गेलेनायनि अजद लाबोनानै बिथांखौ मुलुगसोलोंसालिनिफ्राय होखारनांगौनि दाबियाव दिनैबो सोमावसारो। बे सोमावसारनायाव बाहागो लानानै एबसुनि आफादगिरि दिपेन बर'आ खौरांगिरिनि सिगाङाव सिएम भिजिलेन्सजों हमजानानै बेल लानानै थानाय मानसिया माबोरै भाइस चेन्सेलर जानानै थानो हाखो होनना गोख्रों सोंथि खालामनानै लाइस्राम लादु सिंहखौ होखारागौमानि थाद'नाय गैयै सोमावसारनाया सोलिबाय थागोन। राजभवननि मिहिरकान्ति चौधुरिया बड'लेण्ड मुलुगसोलोंसालिनि भाइस चेन्सेलर जानायाव लाइस्राम लादु सिंहखौ मदद खालामबोनायनि गोख्रों अजद लाबोनानै बेबादि मदद होनायनिफ्राय गोजानाव थानो बिथांखौ एबसुआ खावलायो। साथाम सोद्रोमानि नायबिजिरग्रा कमिटिनि फोरमायबिदाङा मा जाखो, मानो फोरमायथियाखै आरो बबाव गोमाखो? क'क्राझाराव फैनाय समाव हादरसा बेंगिरिया खौरांगिरिनि सिगाङाव लाइस्राम लादु सिंहनि हेंथायै दाय मोनोब्ला भाइस चेन्सेलर बिबाननिफ्राय बोख्लायगोन होननानै बाथ्रा होदोंमोन। नाथाय सिएम भिजिलेन्सआ जाख्ल'नायनि दायाव हमनायनि उनावबो माबादियै भाइस चेन्सेलर जानानै थानो हाखो लाइस्राम लादु सिंहआ होनना दिपेन बर'आ गोख्रों सोंथि खालामो। কলংকিত আৰু দুৰাচাৰী উপাচাৰ্য লাইস্ৰাম লাদু সিংহক অপসাৰণৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থা আন ছাত্ৰ সংগঠনে অবিৰত আন্দোলন আমি চলাই আছোঁ, চলি থাকিব যেতিয়ালৈকে লাদু সিংহৰ পৰা নাযায়। দুৰ্নীতি আৰু অনিয়মৰ নায়ক লাদু সিং যিকোনো বিনিময়ত ইয়াৰ পৰা যাবই লাগিব, আমাৰ এইটো প্ৰথম দাবী। আৰু দুৰ্নীতি অনিয়মৰ নায়ক এইগৰাকী লাদু সিংহক ৰাজভৱনৰ মিহিৰকান্তি চৌধুৰী ডাঙৰীয়াই সহায় কৰি আছে, ধিক্কাৰ জনাইছোঁ আৰু ইয়াৰ পৰা বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ। আমাৰ প্ৰশ্ন বিটিআৰ বডোলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অসমৰ বিৰোধী কাৰ্যসূচী, বিটিআৰ বিৰোধী, অসম বিৰোধী, বডোলেণ্ড বিশ্ববিদ্যালয় বিৰোধী কাৰ্যসূচী মিহিৰকান্তি চৌধুৰীয়ে ইয়াৰ পৰা বিৰত থাকক। আমাৰ প্ৰশ্ন যে তিনিজনীয়া বিশ্বৰঞ্জন চামাল, বি মিশ্ৰ, এছ.কে. দেৱৰ যি তিনিজনীয়া হাই লেভেল কমিটি ইনকুৱাৰী প্ৰতিবেদন কি হ'ল? প্ৰতিবেদন কিয় পাব্লিক কৰা নাই? প্ৰতিবেদন ক'ত গায়ব হৈ গ'ল? না লাদু সিংহক তেওঁক ক্লিন চিট দিবৰ কাৰণে, তেওঁ যে দুখ কৰা নাই সেইটো প্ৰমাণ কৰিবৰ কাৰণে আপোনালোকে সেই কমিটি গঠন কৰিছিল, না তেওঁক অপসাৰণৰ বাবে আপোনালোকে গঠন কৰিছিল? ৰাজ্যপাল ডাঙৰীয়াই কোকৰাঝাৰত আহি নিজ মুখেৰে সাংবাদিক বিটিআৰবাসী অসমবাসী ৰাইজক কৈ গৈছিল যে যদি তেওঁ দোষী সাব্যস্ত হয়, দোষী যদি প্ৰমাণ হয় তেখেতক অপসাৰণ কৰা হ'ব। কিন্তু চিএম ভিজিলেন্সে ক্লিয়াৰ কাট ক্ৰিমিনেল অফেন্স, কৰাপশ্যন অফ প্ৰিভেনশ্যন চাৰ্জেছ আৰু চিটিং এণ্ড ফ্ৰড চাৰ্জেছত তেওঁক অভিযুক্ত কৰিছে। তেওঁ বেলত আছে, যিগৰাকী ভাইচ চেঞ্চেলৰ বেলত আছে তেওঁ কেনেকৈ ভাইচ চেঞ্চেলৰ হৈ থাকিব পাৰে? আমাৰ এইটো অসম চৰকাৰ, অসমৰ ৰাজভৱন, অসমৰ ৰাজ্যপালগৰাকীলৈ চিধা চিধি প্ৰশ্ন। আৰু ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ যে তেখেতক চিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰক। আৰু মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ, মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ তেখেতক যি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে তেখেতক যি বেল দি থৈছে, অসম চৰকাৰে পাব্লিক প্ৰজিকিউটৰে যি কণ্ডিশ্যন লগাইছে এই কণ্ডিশ্যন আঁতৰাই পেলাই তেখেতক গ্ৰেপ্তাৰ কৰাৰ কাৰণে অসম চৰকাৰে দায়িত্ব সহকাৰে কাম কৰিব লাগে। নহ'লে অনিৰ্দিষ্টকালীন ইয়াত ধৰ্ণা চলিব, বডোলেণ্ড বিশ্ববিদ্যালয় অনিৰ্দিষ্টকালীনলৈ বন্ধ হ'ব, ৰাজভৱন ঘেৰাও কাৰ্যসূচী আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। কাৰণ এই ভিচি থকা সময়ত ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস হৈছে। চাৰি বছৰত সময়মতে ৰিজাল্ট নহয়, সময়মতে পৰীক্ষা নহয়, সময়মতে সঠিক পাঠ্যপুথি প্ৰস্তুত নহয় আৰু মেক্সিমাম ল'ৰা ছোৱালীৰ ৰিজাল্ট বেয়া হোৱা যোৱা চাৰি বছৰত ইয়াত বহুতো দুৰ্নীতি, অনিয়ম, ইয়াত বেমেজালি, পৰীক্ষা সম্পৰ্কীয় বেমেজালি ইয়াত কাৰ্যসূচী হোৱা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ কাৰণে এই ভিচি যোৱাটো নিশ্চিত অপসাৰণ কৰিবই লাগিব আৰু কোনো কাৰণত আমাৰ আন্দোলন স্তব্ধ নহয়। মই এই কথা স্পষ্ট ভাষাৰে আজি আৰু পুনৰ দোহাৰিছোঁ। ধন্যবাদ।